ताल से ताल मिला এইটো কিন্তু গানৰ ভিডিঅ' নহয় দেই মই কিদৰে তাল পিঠা প্ৰস্তুত কৰোঁ তাৰ বাবে ভিডিঅ'টো বনাইছোঁ আচলতে তাল গছডালো ভাল লাগে তালৰ লগতে কাৰণ মনত পৰেনে বাৰু আগতে বহুত দেখিছিলোঁ সৰুতে এই ওলমি থকা টুকুৰা চৰাই বাঁহবোৰ তাল গছত তাৰিৰ বাবে টেকেলিবোৰ ওলমাই থোৱা গৰম দিনত সেই তালপাতৰ বিচনি আজিকালি সেইবোৰৰ ব্যৱহাৰ লাহে লাহে কমি গৈছে মই তাল পিঠা খাই খুব ভাল পাওঁ এই যে তালবোৰ ইংৰাজীত যাক আইচ এপল বুলি কয় এইবাৰ কলিকতাত যাওঁতে কুমলীয়া তালগুটি খাই আহিছোঁ দেই পিছে সোৱাদটো পানী বৰ ভাল নালাগিল কিন্তু তথাপিতো মই সোৱাদটো ল'লোঁ আমাৰ ইয়াত আকৌ তেনেকৈ খোৱা নহয় ন তাল পিঠাৰ বাবে মই এটা তাল লৈ লৈছোঁ আৰু তালটোৰ এইদৰে প্ৰথমতে বাকলি গুচাই লৈছোঁ দেই যাতে সেইখিনি পৃথক কৰি মই পানীত তিয়াই ৰাখিব পাৰোঁ চূণ পানীত তাকো কাৰণ চূণ পানীত তিয়ালেহে তালৰ যিটো তিতা ভাৱ থাকে সেইটো আঁতৰি যায় মই সাধাৰণতে তালত 3টা গুটি পাওঁ আপোনালোকে বাৰু কেইটা পাইছে কমেণ্টত জনাবচোন কিছুমানে কয় 2টা কিছুমানে কয় 3টা এইদৰে আমাৰ এনেকুৱা কিছুমান বটলত নহয় চূণ পোৱা যায় 10 টকীয়া বটল আপোনালোকৰ ওচৰত যদি পায় তেনেকৈ সংগ্ৰহ কৰি ল'ব এনেকুৱা একোটা বটল টেমা তাৰমানে আৰু নহ'লেতো তামোল খোৱা মানুহৰ ঘৰত চূণ থাকেই নহ'লেও গোটা চূণ কিনি আনি তিয়াই ৰাখিব পাৰে তিয়াই ৰাখিলে এনেকুৱা পেষ্ট বনাব পাৰিব চূণৰ তেতিয়াহ'লে কি হয় এনেকৈ 3টা গুটিৰ তালৰ বাবে এটা তামোলৰ জোখৰ মানৰ অকণমান চূণ দি পেলাই পানীত মিহলাই একেলগে অন্ততঃ 4-5 ঘণ্টালৈ থ'ব লাগে কোনোবাই গোটেই ৰাতিটোও তিয়াই থ'ব পাৰে কোনো কথা নাই কাৰণ মানে অন্ততঃ 4-5 ঘণ্টা এই তিত খাই থাকিব লাগে তেতিয়াহে সুন্দৰভাৱে তাৰ পৰা ৰসটো ওলায় আৰু এই পিঠা প্ৰস্তুত কৰিবৰ কাৰণে মই ময়দা চুজি চেনি অকণমান বেকিং পাউডাৰ অকণমান ডালচেনি এইখিনি বস্তু লৈছোঁ তাৰ পৰিমাণবোৰ মই শেষতহে দিছোঁ কাৰণ আগতে মই দেখুৱাই দিয়া নহ'ল সেইকাৰণে মাজতে কথাষাৰ মই কৈ দিছোঁ মই সেইটো ক'বলৈ পাহৰিছোঁ মোৰ এই মায়াশ্ৰীজ কিটচেনলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ বহুদিনৰ পিছত মই ভিডিঅ' দিবলৈ লৈছোঁ আপোনালোকে চাই জনাব চাওকচোন এইদৰে মই যেতিয়া মানে তিত খাই উঠিলে লৈ পেলাই এনেকৈ যিকোনো এখন চালনী লৈ চেকিছোঁ এইদৰে চালি উলিয়াইছোঁ চলাৰ পিছত আকৌ যিকোনো চালনী ল'ব পাৰোঁ কাৰণ পিছত আকৌ এবাৰ চালিবই লাগে নহ'লে আঁহবোৰ থাকি যায় আঁহবোৰ থাকিলে পিঠাবোৰ অঁহিয়া হ'লে খাবলৈ বেয়া লাগে মই যেতিয়া প্ৰথমবাৰৰ বাবে বনাইছিলোঁ সেই অঁহিয়া ভাৱে পিঠা বনাইছিলোঁ তেতিয়া খাওঁতাই কৈছিলে যে পিঠাটো খাবলৈ বৰ সোৱাদ কিন্তু আঁহ থকাৰ বাবে অলপ দিগদাৰ লাগিছে সেয়ে দ্বিতীয়বাৰ এনেদৰে সূতাৰ কাপোৰেৰে চালি ল'ব তালৰ ৰসখিনি তাৰপিছত সুন্দৰকৈ মই কৈ অহা সামগ্ৰীখিনি দি পেলাই কি পৰিমাণ লাগিব শেষত মই দি দিছোঁ ভিডিঅ'টোৰ শেষত দি দিছোঁ মোৰ ভিডিঅ' আপোনালোকে আকৌ যাতে চাই মই তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু মোৰ ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট কৰিব মোৰ ভাল লাগিব আৰু ছাবস্ক্ৰাইব কৰিলেও মোৰ ভাল লাগিব কাৰণ এইদৰে মই কিছুমান সৰু সুৰা ভিডিঅ' মই বনাই থাকিম মই মিঠাতেল লওঁ সাধাৰণতে চাওকচোন এনেকৈ পেষ্টটো মই বনালোঁ মই খোৱা সামগ্ৰীবোৰ দি আৰু আজি কিন্তু মই এয়া ৰিফাইন তেলতহে বনাইছোঁ দেই ৰিফাইন তেলতো বনাব পাৰি কিন্তু মিঠাতেলত বেছি ভাল লাগে আৰু কোনোবাই ইচ্ছা কৰিলে তাতে অকণ কাজু বা তেনেকুৱা ধৰণৰ বস্তুও মিলাই দিব পাৰে বা চেনিৰ পৰিমাণটো কম বেছ কৰি ল'ব পাৰে এনেকৈ তেলত দিয়াৰ পিছত মই এডাল কাটা চামুচেৰে অলপকৈ ফুটাই পেলাই লৰাই দিওঁ যাতে ভালকৈ তেলটো ভিতৰলৈ যায় গৰম ভাৱটো যায় আৰু শেষত এইদৰে তেলটো টুকি বাতিত থওঁ আৰু খুব ধুনীয়া লাগে দেখিবলৈ কাৰণ ইয়াৰ ৰংটো খুবেই ধুনীয়া হালধীয়া এটা সময়ত কমলা হৈ তাৰপিছত ৰঙচুৱা নিচিনা হৈ যায় পিঠাবোৰ আৰু এনেকৈ সুন্দৰ পিঠা প্ৰস্তুত হৈলে এয়া হৈছে সামগ্ৰীবোৰ আপোনালোকে চাব নিজৰ হিচাপমতে বনাব যিসকলে আগতে খোৱা নাই খাব আগতে খাইছেও তেওঁলোকেও পুনৰাই বনাব আৰু খাব খাইতো খুবেই ভাল লাগে বহুতে ভাল নাপাবও পাৰে যিয়ে নহওক এবাৰ চেষ্টা কৰি চাব যিসকলে কেতিয়াও বনোৱা নাই ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে